নমস্কাৰ সকলোলৈকে D-XIKHYA চেনেলটোলৈ পুনৰ স্বাগতম জনাইছো আমি পলিটিক্যাল সায়েন্স BA সেকেন্ড সেমিস্টাৰ ইন্ডিয়ান গভৰ্নমেন্ট এণ্ড পলিটিক্স পেপাৰখন আলোচনা কৰি আছিলো আমি ইতিমধ্যে তিনটা এক্ট আলোচনা কৰিলো Acts of 1909 1919 1935 আৰু আজি আমি আলোচনা কৰিম ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট 1947 আগৰ কিখনত আমি দেখা পাইছিলো এক্টখনত দেখা পাইছিলো যে ব্ৰিটিছে সকলক কি বিচাৰি আছিল ইণ্ডিয়াক এখন সেপাৰেট ৰাষ্ট্ৰ মানে একদম ৰেসপন্সিবল গভৰ্নমেন্ট হিচাপে ইন্ডিয়া ঘোষণা কৰিবলৈ বিচাৰি আছিল আৰু ইণ্ডিয়াৰ লোকসকলেও কি বিচাৰিছিল এটা ৰেসপন্সিবল গভৰ্নমেন্ট হোক ইণ্ডিয়াত বিচাৰি আছিল মানে ব্ৰিটিছসকলৰ আন্ডাৰৰ পৰা যাতে ইংল্যান্ডৰ পৰা তেওঁলোকে শাসন নকৰে একদম সম্পূৰ্ণৰূপে এটা ইণ্ডিয়া এখন মানে ইণ্ডিয়াতে এখন গভৰ্নমেন্ট স্থাপিত কৰে হেতু বিচাৰি আছিল তাৰ পিছত আমি পাইছিলো পাৱাৰ সমূহ ডিভাইড কৰিছিল ফেডাৰেলিষ্ট প্ৰভিন্সিয়েলিষ্ট কনকাৰেন্টলি তাৰ পিছত কি কৰিছিল আৰু লগতে বেলেগ প্ৰভিন্সন বেলেগ এক্ট কিছুমান দিছিলে লগতে কি কৰিছিল বাইকেমেৰালিজম যেটো আছিল হেতু দিছিলে লগতে সেপাৰেট ইলেক্টৰেট বনাইছিল বেলেগ মানুহৰ কাৰণে বেলেগ সেপাৰেট ইলেক্টৰেট বনোৱা হৈছিল আজি আমি আলোচনা কৰিম ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্ট 1947 এটো এক্টে আছিল ব্ৰিটিছসকলৰ হেক যেটো আইন ভাৰতবৰ্ষৰ কাৰণে এটো এক্টৰ জৰিয়তে কি কৈছিল আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল আৰু এখনে লাষ্ট এক্ট আছিল ব্ৰিটিছসকলৰ যি তেওঁলোকে ভাৰতবৰ্ষৰ বাবে হেকৰ বাবে তেওঁলোকে ভাৰতবৰ্ষত এই আইনখন বনাইছিল তাৰ পিছত আৰু কোনো আইন বনোৱাৰ অধিকাৰ তেওঁলোকে নাপাব এটোৱে আৰু এই এক্টৰ জৰিয়তে কি হৈছিল আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে ইয়াত লিখা হৈছে ইট ওয়াজ বেসড অন দা ফেমাস মাউণ্টবেটেন প্লেনৰ ওপৰত এখন এক্ট বনোৱা হৈছিল কিমান চনত আছিল মাউণ্টবেটেন প্লেনখন 3 জুন 1947 আৰু the act relieved the assist of the crown on 18 July 1947 and became effective on 15 August 1947 মানে ব্ৰিটিছসকলৰ শাসন একেবাৰে হেক হ'ব ব্ৰিটিছসকলৰ ক্ৰাউনৰ যি শাসন আছিল একেবাৰে সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ পৰা হেক হ'ব আৰু 15 আগষ্টৰ পৰা কি কৰিব এই মানে আমাৰ দেশখনে স্বাধীনতা লাভ কৰিব আমি জানো যে 15 আগষ্ট আমাৰ 1947 আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল লগতে আৰু এখন ৰাষ্ট্ৰ ইয়াৰ পৰা ফালৰি কাটি ওলাই গৈছিল এখন হ'ল পাকিস্তানে স্বাধীনতা লাভ কৰিছিল 14 আগষ্ট 1947 চনত এতিয়া যদিও বা আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল কিন্তু কি হ'ল ইণ্ডিয়াখন কি হ'ল দুভাগত বিভক্ত হৈ গ'ল হয় আমাৰ ব্ৰিটিছৰ পৰা আমাৰ দেশে স্বাধীনতা লাভ কৰিলে কিন্তু আমাৰ দেশখন স্বাধীনতা লাভ কৰাৰ লগে লগে কি হ'ল দুটা ভাগত বিভক্ত হৈ গ'ল দুটা ডমিনেন্স এটা হৈ গ'ল ইণ্ডিয়া আৰু এটা হ'ল পাকিস্তান আৰু it abolished the office of the viceroy and provided for each domain a governor general who was to be the appointed by the British king on the advice of the domain cabinet এতিয়া প্ৰতিটো ডমেইন কি হ'ল এটা হ'ল পাকিস্তান আৰু এটা হ'ল ইণ্ডিয়া দুটা ডমেইনত ভাগ হৈছিল স্বাধীনতা লাভ কৰিছিল দুটা ভাগত বিভক্ত হৈ গৈছিল আমাৰ ইণ্ডিয়াখন আৰু আমি জানো যে তেতিয়া আমাৰ দেশখনত এজন ভাইসৰয় আছিল তেওঁ কি কৰিছিল সকলোখিনি কাম কৰিছিল আৰু এই ভাইসৰয় স্বাধীনতা লাভ কৰাৰ লগে লগে ভাইসৰয় যি জুন আছিল সেই অফিসটো কি কৰিছিল এবলিশ মানে উঠাই দিয়া হৈছিল আৰু প্ৰতিটো ডমেইন মানে ইণ্ডিয়া পাকিস্তান দুইখন ডমেইনৰ কাৰণে কি কৰিছিল গভৰ্ণৰ জেনেৰেল এজনকৈ গভৰ্ণৰ মানে ভাৰতবৰ্ষৰ কাৰণে এজন গভৰ্ণৰ জেনেৰেল আৰু পাকিস্তানৰ কাৰণে এজন গভৰ্ণৰ জেনেৰেল এপইন্ট কৰা হৈছিল মানে তেওঁ সকলোখিনি চোৱাচিতা কৰিব কিন্তু সেই লোকজন কি আছিল ব্ৰিটিছ কিঙে সেই লোকজনক কোনে এপইন্ট কৰিব ব্ৰিটিছ কিং আৰু তেওঁ ব্ৰিটিছৰে আছিল তেওঁ ব্ৰিটিছ কিঙে এপইন্ট কৰিব আৰু কাৰ সহায়ত বা কাৰ এডভাইস ল'ব কাৰ পৰামৰ্শ মতে ডমেইন কেবিনেট মানে কেবিনেট সেই দুইখন ডমেইনত যি কেবিনেট পাতিছিল সেই কেবিনেটৰ এডভাইসতে কি কৰিব ব্ৰিটিছ কিঙে দুজনকৈ দুটা ডমেইনত গভৰ্ণৰ জেনেৰেল এপইন্ট কৰি দিব আৰু ভাইসৰয় কি কৰিছিল অফিসটো এবলিস্ট কৰি দিয়া হৈছিল আৰু established to constitute assembly for each domain মানে দুইখন দেশৰ কাৰণে কি হ'ব কনস্টিটিউয়েন্ট এসেম্বলিজ এতিয়াটো দেশখন স্বাধীন হ'ল আমাৰ কনস্টিটিউশনৰ প্ৰয়োজন মানে সংবিধানৰ প্ৰয়োজন হ'ব তে সংবিধান প্ৰয়োজন হ'ব যেতিয়া আমাৰ সংবিধানখন ৰচনা কৰিবৰ কাৰণে আমাক মানুহৰ প্ৰয়োজন হ'ব পটককেটো এদিন বা দুদিনত সংবিধানখন ৰচনা কৰাৰ সকলো ফিনৰ পেলে চাই মেলি কি কৰিব লাগিব সংবিধানখন ৰচনা কৰিব লাগিব নিজৰ দেশৰ কাৰণে কি ভাল কি বেয়া সকলোখিনি চালিজাৰি চাই কি কৰিব লাগিব সংবিধানখন ৰচনা কৰিব লাগিব গতিকে প্ৰতিটো দুইখন ডমেইনৰ বাবে কি কৰিছিল দুটা কনস্টিটিউয়েন্ট এসেম্বলি মানে কনস্টিটিউশনখন ৰচনা কৰিবৰ কাৰণে দুটা এসেম্বলি পাতিছিল দুইখন ডমেইনৰ কাৰণে
It abolished the office of the Secretary of the State for India. Indiaৰ কাৰণে যেটো Secretary of State আসলে হেতু কি কৰা হৈছিল উঠাই দিয়া হৈছিল আমি প্ৰথম পাইছিলো Viceroy office টো abolish কৰা হল এতিয়া আমি কি পালো Secretary office টো কি হল abolish কৰা হল given freedom to princely state either to join India or Pakistan or to remain independent এতিয়া আমি কিছুমান princely state কথা আগতে পঢ়িছো নহয়নে এই princely state কি হয় princely হৰু হৰু state হয় হেবোৰ যি হকল ব্ৰিটিছৰ দিনতো কি হৈছিল তেওঁলোকে স্বাধীনভাৱে মানে হে ৰজাসকলে কি কৰিছিল হে ৰাজ্যসমূহ ৰাষ্ট্ৰখিনি কি কৰিছিল তেওঁলোকে নিজৰ ৰাজ্যবোৰ শাসন কৰিছিল চলিছিল তেওঁলোকে ব্ৰিটিছৰ অধীনত বা তলতীয়া হৈ থকা নাছিল এতিয়া তেনেকুৱা কিছুমান হৰু হৰু কি কৰিছিল ৰাজ্য আছিল হে ৰাজ্যসমূহ freedom দিয়া আছিল তেওঁলোক স্বাধীনতা দিয়া হৈছিল হয়তো তেওঁলোকে ইণ্ডিয়াৰ লগত জয়েন কৰিব পাৰে আৰু হয়তো পাকিস্তানৰ লগত জয়েন কৰিব বা তেওঁলোকে বিচাৰ যদি তেওঁলোকে কি নিজে জেনেকুৱা আছে স্বাধীনভাৱে তেনেকুৱা কৈ তেওঁলোকে কি কৰিব পাৰে থাকিব পাৰে বুলি তেওঁলোকক সম্পূৰ্ণৰূপে স্বাধীনতা দিয়া হৈছিল He dropped the title of the Emperor of the India from the royal titles of the King of England. Ete Emperor of the India from the royal titles jibur asile King of England or hekhonu ki kora hoisile hehumu ki hoisile uthai lua hoisile Emperor of the India from the royal titles of the King of England. England or King or pora England or King or mane ji hokol royal titles disile empire hokol hekini ki kora hoisile uthai lua hoisile mane loi lua hoisile telukor pora It discontinued the appointment of the civil service and reservation of post by the Secretary of State of India. The members of the civil service appointed before August 15, 1947 would continue. ইয়াৰ লগতে কি কৰিছিলে আগৰ যেটো সিস্টেমত সিভিল সার্ভিস সকল মানে প্ৰশাসনিক বিষয়াসকলক যি সকল মানে যি দৰে নিৰ্বাচন কৰি অহা হৈছিল হে সকলক কি কৰিছিল হে সিস্টেমটো কি কৰা হৈছিল একেবাৰে মানে হেতু সিস্টেমত এপইন্ট দিয়াটো কি কৰিছিল বন্ধ কৰি দিছিল আৰু পোষ্ট বাই দ্য সেক্ৰেটাৰি অফ দ্য ৰিজাৰ্ভেশন আৰু পোষ্ট যিখিনি পোষ্ট ৰিজাৰ্ভ হৈ আছিল এইখিনিও কি কৰিছিল তেওঁলোকে কি কৰিছিল সম্পূৰ্ণৰূপে ডিসকন্টিনিউ মানে হেতু বন্ধ হেতু সিস্টেমটো বন্ধ কৰি দিছিল আৰু লগতে কি কৰিছিল মানে যেটো সিস্টেমত সিভিল সার্ভিসৰ এক্সাম পাতিছিল বা ৰিজাৰ্ভেশন সিস্টেম আছিল সকলোখিনি কি কৰাছিল ডিসকন্টিনিউ কৰাছিল কিন্তু এটা বস্তু কৰিছিল যে the members of the civil service appointed before August 15 1947 would be কিন্তু যি সকলে 1948 চনৰ 15 আগষ্টৰ পৰা কাম কৰি আছিল সিভিল সার্ভিস হিচাপে তেওঁলোকক কিন্তু তেওঁলোকে নিজৰ কাম কৰি মানে তেওঁলোকে নিজৰ যেটো কাম আছে হেতু কন্টিনিউ কৰিব তেওঁলোকক অটৰাই দিয়া নাছিল তেওঁলোকে যিসকল সিভিল সার্ভিস লোক আছিল তেওঁলোকক কি কৰিছিল এই পোষ্টত থোৱা হৈছিল তেওঁলোকক কিন্তু অটৰাই দিয়া নাছিল এতিয়া কি হল at the stroke of midnight of 15 August 1947 the British rule came to an end and power was transferred to the two new independent domains of India and Pakistan the 14 আৰু 15 আগষ্টৰ মাজনিশা কি কৰিছিল ব্ৰিটিছ ৰুলে সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ পৰা সম্পূৰ্ণৰূপে হেক কৰা হৈছিল আৰু কি কৰিছিল পাৱাৰ দুটা ইন্ডিপেন্ডেন্ট কান্ট্ৰি বনোৱা হৈছিল ইণ্ডিয়াখনক ভাগ কৰি পাকিস্তান আৰু ইণ্ডিয়া হিচাপে তেওঁলোকক কি কৰিছিল ব্ৰিটিছ গৱৰ্ণমেণ্টৰ পৰা পাৱাৰখিনি তেওঁলোকৰ হাতলৈ transfer কৰি দিয়া হৈছিল আৰু লৰ্ড মাউণ্টবেটেন became the first governor general of the new domain of India এই যে আমি পাইছিলো দুটা ডমেনৰ কাৰণে দুজন গভৰ্ণৰ জেনেৰেল বনাইছিলে ভাইসৰয় কটৰাই পেলে আমাৰ ইণ্ডিয়াৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন he swore in Jawaharlal Nehru as the first prime minister of independent India আৰু তেওঁ কি কৰিছিল প্ৰথম জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ বনাইছিল আৰু তেওঁ কি কৰিছিল তেওঁৰ আগতে তেওঁ জৱাহৰলাল নেহৰু কি কৰিছিল শপত গ্ৰহণ কৰিছে the constituent assembly of India formed in 1946 এতিয়া constituent assembly যেটো আছিল হেতু কিমান চনত 1946 ত কি কৰাইছিল ফৰ্ম কৰা হৈছিল 1946 became the parliament of the Indian domain এতিয়া 1946 হে constituent assembly কি কৰিছিল parliament of the Indian parliament বনাইছিল এইটো আছিল ইণ্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট ইয়াৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষই ইন্ডিপেন্ডেন্ট লাভ কৰিছিল এই এক্টখনৰ জৰিয়তে আশা কৰিছো আপোনালোকে বুজি পাইছে যদি কিবা কনফিউজ থাকে কমেন্ট কৰিব তলত আৰু আমি নেক্সট ক্লাছত আলোচনা কৰিম আমাৰ ভাৰতবৰ্ষৰ প্ৰিএম্বলখনৰ বিষয়ে প্ৰিএম্বলখন কেনেকৈ গঠন কৰা হৈছিল লগতে আমাৰ ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটিজ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এইখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম থ্যাংক ইউ